নমস্কাৰ আপোনালোক সকলোলৈ মাৰ্কেটছ উইথ আকাশ চেনেলটোলৈ স্বাগতম আহকচোন চাওঁ আজিৰ নিফটি 50 আপডেট আজি নিফটি 50 ওপেনিং কিমানত হৈছিলে 25997.45 হাই কিমানলৈকে গৈছিলে 26009.40 মানে অকণ ওপেনিং হৈ অকণমান হাই যোৱাৰ পিছতে আজি মাৰ্কেটটো ড্ৰবেক কৰি এইখিনিতে ঘূৰি থাকিলে আৰু ফ্লেট অলমোষ্ট ফ্লেট ক্লোজ হৈছে যোৱাকালি যোনটো ক্লোজ 25935 তাৰে ওচৰা-ওচৰি আজি 25953 মানে অলমোষ্ট সেম পইণ্টত গৈ আজি নিফটি 50 ক্লোজ কৰিছে ওভাৰঅল সেক্টৰ যদি চাব যাওঁ নিফটি অটো কিমান 1.3% ভাল এটা পজিটিভ নিফটি বেংক অলমোষ্ট ফ্লেট 0.20% নিফটি আইটি আজি লেগাৰ্ড -1.76 মানে বহুত ডাউন এটা ড্ৰডাউন হৈছে আৰু আপুনি যদি চাই নিফটি হেল্থ কেয়াৰত 1.62% নিফটি 500 হেল্থ 1.49% নিফটি ফাৰ্মা এইটো সব 1.01% মানে মেডিকেল সেক্টৰটোত আমি আমাৰ মাৰ্কেটে ষ্ট্ৰেংথ দেখাই আছে মেডিকেল সেক্টৰত আপুনি যদি যিকোনো মেডিকেল সাইডৰ কোম্পানিজ যদি চাব যায় সাপোজ ফাৰ্মা যদি চাব যায় বা হেল্থ কেয়াৰ যদি চাব যায় বা হস্পিটেল কোম্পানিজবোৰত চাব যায় তাতে ভাল এটা পজিটিভ মোমেন্টাম এটা হৈ আছে আজিৰ নিফটি 50 ইনডেক্সৰ ষ্টক হিট মেপটো যদি চাই আমাৰ এছবিআই ধুনীয়া এটা পাৰফৰ্মেন্স দিছে প্লাস পজিটিভ 3.39% আৰু এইচডিএফসি বেংক আমাৰ লেগাৰ্ডে আছিল মানে অলমোষ্ট ফ্ল্যাটে ক'ব পাৰি বাৰু আৰু বাকি কিটা বেংকো অলমোষ্ট ফ্ল্যাটে চলিছে কিন্তু এছবিআই আমাৰ আউট পাৰফৰ্মাৰ চলি আছে মই অতি সোনকালে আপোনালোকক এছবিআই কোৱাৰ্টাৰলি ৰিজাল্টছৰ ওপৰত এটা ভিডিঅ' সোনকালে লৈ আহিম আমি যদি এনাৰ্জি এণ্ড মিনাৰেলছত চাই ৰিলায়েন্স আমাৰ 0.70% পজিটিভত আছে আৰু বাকি যদি চাই ওএনজিসি 0.90% আছে কনজিউমাৰ ডিউৰেবলছত যদি চাই মাৰুতি সুজুকি ভাল মানে যেনেকৈ ওপৰত চালো এইটো চাওক নিফটি অটো পজিটিভত 1.30% মানে নিফটি অটো মেজৰ এটা পাৰ্চেন্টেজ মাৰুতি সুজুকি লৈ ৰাখিছে এমএনএম লৈ ৰাখিছে আইচাৰ মটৰ চাগে আজি ৰিজাল্ট ডিক্লেয়াৰ কৰিছে এইকাৰণে ধুনীয়া এটা পাৰফৰ্মেন্স পজিটিভ অফ 6.51% আপোনালোকক যদি এই ভিডিঅ'টো লাগে মোক কমেন্ট কৰি জনাব তেনেকৈ চাওক হেল্থ সাৰ্ভিসেছত যেনেকৈ কলো মই হেল্থ সাৰ্ভিস ইনডেক্সবোৰ চাওক 1.01% 1.62% 1.49% মানে চাওক আমি হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰিও যদি চাই আজি বহুত এটা পজিটিভ গৈছে যেনেকৈ চাওক এইটো এপলো হেল্থ কেয়াৰ আছিল এইটো জাগে সামথিং হয় কোম্পানী মানে পজিটিভ ধুনীয়া এটা পজিটিভত ক্লোজ হৈছে আজি নিফটি নেক্সট 50 ইনডেক্সৰ হিট মেপ যদি চাও এলআইসি আজি লেগাৰ্ড মানে -1.84% তেনেকৈ নিফটি নেক্সট 50 পাঞ্জাব নেশ্যনেল বেংক আছে চোলা ফাইনেন্স আছে এইবোৰ অলমোষ্ট ফ্ল্যাট গৈছে আৰু আদানী সাইডত আদানী পাৱাৰ আদানী গ্ৰীণ টাটা পাৱাৰ মানে ইউটিলিটিছৰ এইখিনি ভাল এটা পজিটিভ মোমেন্টামত আছে নন এনাৰ্জি মিনাৰেলছ যেনে বেদান্ত লিমিটেড হিন্দুস্তান জিংক মুজা সিমেন্ট ওভাৰঅল এটা পজিটিভ মোমেন্টামত আছে প্ৰডিউচাৰ মেনুফেকচাৰিং মাদ্ৰাছন এইটো অটোমোবাইল কোম্পানী হয় এটা সিমেন্টছ কাৰেণ্টাৰ কোম্পানী সিজি পাৱাৰ এটা ইলেক্ট্ৰিক কোম্পানী হেভেলছ জানে আপোনালোকে বছ জানে শুনিছে তেনেকৈ নিফটি নেক্সট 50 ওভাৰঅল যদি চাই এটা ফ্ল্যাট টু এভাৰেজ পাৰফৰ্মেন্স ক'ব পাৰি নিফটি 500 ইনডেক্সৰ হিট মেপখন যদি চাই আপোনালোকে ওভাৰঅল চাব আমাৰ টেকনলজিক্যাল সাৰ্ভিসেছ আপুনি যদি ইনডেক্সখন চাব যায় নিফটি আইটি এইটো চাওক নিফটি আইটি -1.76% আছে মানে ওভাৰঅল আইটি ইণ্ডাষ্ট্ৰি আজি ভাল পাৰফৰ্মেন্স দিয়া নাই সেইকাৰণে ইনডেক্সটো ওভাৰঅল -1.76% আপুনি যদি এই নিফটি 500 ইনডেক্সৰ যদি এইটো চাব যায় হিট মেপটো চাব যায় এইখিনি যিমান কোম্পানিজ আছে মানে ওভাৰ সব কোম্পানিজবোৰ কোনটো সেক্টৰত বিলং কৰে আইটি সেক্টৰত যেহেতু আমাৰ ইনডেক্সটো -1.76% ড্ৰডাউন দেখিছে মানে ওভাৰঅল আইটি ইণ্ডাষ্ট্ৰি যিমান কোম্পানিজ আছে মানে বহুত আজি লেগাৰ্ড কিবা এটা নিউজ আহিছে সাগে সেইকাৰণে বহুত এটা লেগাৰ্ড চলিছে মাইনাস যেনেকৈ চাওক টিচিএস -2.51% ইনফোসিস -1.73% ইসিএল টেক -1.37% ইটাৰনেল মানে জমেটো -1.02% ইটো চাওক উইপ্ৰো -0.72% এলএনটি -2.59% তো টেকনলজিক্যাল সাৰ্ভিসেছ আজি আমাৰ নিফটিক এটা
ওপৰত উঠিব দিয়া নাই, চান্স দিয়া নাই, মানে টানি ৰাখিছে নিফটি 50 কাৰণ আমাৰ IT কোম্পানীছৰ ভাল এটা শ্বেয়াৰিং আছে নিফটি 50ত যদি আজিৰ এডভান্স ডিক্লাইন চাব যায় এডভান্স 1481 ষ্টকছে এডভান্স কৰিছে ডিক্লাইন কৰিছে 1681 আৰু 185 মানে ওভাৰঅল আজি ডিক্লাইনৰ পাৰ্চেণ্টেজ বেছি এডভান্সতকৈ এডভান্স মানে যোনে মানে পজিটিভত ক্লোজ হৈছে আৰু ডিক্লাইন মানে যোনে মানে নিগেটিভত ক্লোজ হৈছে কম্পেয়াৰ্ড টু লাষ্ট ডে মানে যোৱাকালিৰ কম্পেৰিজনত আজি পাৰফৰ্মেঞ্চ যদি ওভাৰঅল পজিটিভত আছে তো এডভান্স বুলি ক'ম আমি আৰু যদি নিগেটিভত আছে আমি ডিক্লাইন বুলি ক'ম আৰু যদি আজিৰ FII আৰু DII ডাটা যদি চাই মানে চাওক FII/FPI and DII ট্ৰেডিং এক্টিভিটি অন NSE ইন কেপিটেল মাৰ্কেট ছেগমেণ্ট মানে কেপিটেল মাৰ্কেট মানে কি বুলি কয় এইটো কেপিটেল মাৰ্কেট মানে হ'ল শ্বেয়াৰ মাৰ্কেট আৰু DII আৰু FPI মানে হ'ল DII মানে হ'ল ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ আৰু FII মানে হ'ল ফৰেন মানে যিমান ফৰেনৰ পৰা ফাণ্ড আহিব পইচা আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটত লগাব ইহঁতক আমি এটা কেটাগৰীত ৰাখোঁ ইহঁতক কওঁ আমি ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ আৰু ডমেষ্টিক আমি যিমান দেশৰ মানুহ আছে যোনে মানে আমাৰ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে তেখেতসকলক কি কওঁ আমি ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ আৰু আমি এজ এ জেনেৰেল পিপল আমি যে ইনভেষ্ট কৰোঁ আমাক কওঁ আমি নিজক কওঁ ৰিটেইল ইনভেষ্টৰ এই কেটাগৰী তিনিটা মনত ৰাখিব আপোনালোকে সহায় হ'ব তো আজি ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰে কিমান বাই কৰিলে 12,883.13 আৰু চেল কিমান কৰিলে 13,326.11 মানে ওভাৰঅল নেট ভেলুত আমাৰ আজি ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰে চেল কৰিছে আৰু ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰে যদি চাই 15,416.69 কৰোৰ বাই কৰিছে আৰু 14,597.06 এইটো আমাৰ চেল কৰিছে এইটো চাওক চেল ভেলু এইটো কিহত আছে ক্ৰ'ৰ্ছত আছে যদি নেট যদি চাব যায় 819.63 কৰোৰ আমাৰ FII বাই কৰিছে তো ওভাৰঅল যদি মাৰ্কেটত যদি চাব যায় মানে আজি বাইৰ সংখ্যাটো বেছি চেলতকৈ 819 মাইনাছ যদি এইটো কৰোঁ আমাৰ এপ্ৰক্স 400 মানৰ এপ্ৰক্সিমেট এটা 400 কৰোৰ মানৰ এপ্ৰক্সিমেট বাই হৈছে শ্বেয়াৰ মাৰ্কেটৰ আজি তো আজিলৈ ইমানেই থাকিল আশা কৰোঁ আপোনালোকে বুজি পাইছে আজি মাৰ্কেট আপডেটটো অহাকালি আকৌ লগ পাম আজিলৈ ইমানেই থাকিল ধন্যবাদ